সকলোকে নমস্কাৰ। নতুন এটা ভিডিঅ'ত অষ্টম পটনায়ক ব্লগত। তো গাইছ আজি পুৰা আমাৰ কৰঙনি জেজেমত পুৰা কাম লগাই দিছোঁ। আজি পুৰা ফিল্টাৰ চফা কৰাইছোঁ। এইফালে ল'ৰাকেইটা লাগি আছে, আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'খনত মনি থাকিব ফিল্টাৰ কেনেকৈ চফা কৰিব লাগে। আৰু বহুত দিন বৰষুণ দিয়াৰ কাৰণে ফিল্টাৰখন চফা কৰিব পৰা নাছিলোঁ। আজি বতৰো ভাল কৰিছে, সেইকাৰণে পুৰা ল'ৰাকেইটাক লগাই দিছোঁ। এইফালে সেইটো ল'ৰাকেইটা পুৰা লাগি আছে, চাব পাৰে। আপোনালোকক মই অকণমান ওচৰৰ পৰা গৈ কিনে দেখুৱাম। গাইছ আপোনালোকে চাব পাৰে, এইফালে আমাৰ ল'ৰাকেইটা পুৰা লাগি আছে আৰু শেলাইও বহুত বহি গৈছে। বহুত দিন ফিল্টাৰখন চফা কৰিব পৰা নাছিলোঁ। বৰষুণে দি থাকে। আজি বতৰটো ভাল কৰিছে, ৰ'দ পুৰা দি আছে। আৰু এনেকুৱা বতৰ হ'লে ফিল্টাৰ চফা কৰিবৰ কাৰণে ভাল হয়। আৰু আপোনালোকে চাব পাৰে এতিয়া পুৰা লেতেৰা হৈ আছে। আৰু অকণমান দেৰি পাছত দেখুৱাম পুৰা চফা কৰাৰ পাছত কেনেকুৱা হৈ যায়। আপোনালোকে ভিডিঅ'খনত বনি থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ মাৰিব। আৰু যিমান জলমিত্ৰ ভাই আছে মই গ্ৰুপতো শ্বেয়াৰ কৰিম। আপোনালোকেও অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বালিও আনি থৈছোঁ, বালিটো ঘঁহিব লাগিব বাস্কেটত লগাই কিনে ফিল্টাৰৰ ৱালকেইটাত। আৰু এতিয়া সিহঁতি পুৰা ছুৰী দি পুৰা ঘঁহি আছে, শেলাইবিলাক এৰাই আছে। আৰু এইফালে আমাৰ আছে টিমু আছে, এই টিমু ৰেহাই কৰি অলপ। টিমু আছে, ধেনু আছে আৰু এইফালে ডন, তিনিজনক পুৰা লগাই দিছোঁ। আৰু সিহঁতিয়ে আহে ফিল্টাৰ চফা কৰিব, সিহঁতকে মাতোঁ। ধুনীয়া কাম কৰে সিহঁতি, একদম পুৰা টাকাটক ফিল্টাৰ চফা কৰি দিয়ে। যোৱাবাৰো সেনেকৈ চফা কৰি থৈ গৈছিলে, সেইকাৰণে সিহঁতকে মতা হয়। আৰু আপোনালোকক দেখুৱাম চফা কেনেকৈ নকৰে সিহঁতি, আপোনালোকে খালি বনি থাকিব। আৰু মই এইফালে ধুনীয়া ডেডিয়ামত ফুল গছকেইটা ৰুই থৈ দিছোঁ। আৰু এতিয়া হৈছে, চাবলৈ কি মজা লাগিছে। এয়া তলত আপোনালোকে দেখুৱাইছোঁ বাৰু। এইফালে জলকীয়া পুৰা লগাই দি থৈ দিছোঁ। আৰু জলকীয়া হৈছে, ৰঙা জলকীয়া হৈছে। মোৰ মায়ে কালি ছিঙি লৈ গ'ল কেইটামান, ভোট জলকীয়াও আছে। আৰু আমাৰ খুৰাক আম আনিব পঠিয়াইছোঁ। সিহঁতি যিহেতু কাম কৰি আছে, অকণমান সিহঁতক আম সানি কিনে খুৱাই দিম বুলি ভাবিছোঁ। এইফালে ভোট জলকীয়াও ধুনীয়া ফলি আছে, ডাঙৰ ৰঙাকেইটা কালি লৈ গ'ল মোৰ মায়ে, ঘৰত আচাৰ বনালেতো। আৰু সিহঁতকো এতিয়া আম আনি সানি কিনে খুৱাম বুলি কৈছোঁ, খুৰাক পঠিয়াইছোঁ। আপোনালোকক দেখুৱাম মোৰ বাৰীৰ ৰেডিয়ামৰ বাৰীৰ মানে জলকীয়াকেইটা বনি থাকিব খালি। আমাৰ আম আহি গ'ল এইফালে, আৰু এতিয়া সানিব লাগিব ধুনীয়াকৈ। আৰু ল'ৰাকেইটাকো অলপ ৰেষ্ট লৈ লওঁ বুলি কৈছোঁ, যিহেতু ৰ'দ পুৰা পৰি আছেতো। একেৰাহে কৰি থাকিলেও নহ'ব, সেইকাৰণে অকণমান দেৰি সিহঁতক ৰখাই দিছোঁ। আমটো খাই লওঁ বুলি কৈছোঁ, আমটো সানি দিব লাগিব ধুনীয়াকৈ। আৰু তাৰ পাছতে কামটো আৰু আৰম্ভ কৰিব লাগিব। এইফালে আমাৰ ধেনু পুৰা পাত লৈ আহি গৈছে, কলপাত আম সানিবৰ কাৰণে। আৰু এইফালে পুৰা সিহঁতিও লাগি আছে ল'ৰাকেইটা। ফিল্টাৰ চফা কৰিলে বাৰু এক চাইডটো, আৰু এতিয়া ভিতৰ চাইডত সোমাব আছে। তো ৰ'দ পৰি থকাৰ কাৰণে অকণমান দেৰি ৰখি লওঁ বুলি কৈছোঁ, আমটো খাই লওঁ তহঁতি। আৰু এইফালে আম আহি গ'ল, চাব পাৰে আপোনালোকে। ধুনীয়াকৈ সানি লৈ খাই ল'ম আৰু লাগিব নেকি কৈছে তহঁতি? আৰু এতিয়া মই যাওঁ জলকীয়া কেইটামান ছিঙি লৈ আহোঁ। এইটো চাব পাৰে জলকীয়া পুৰা ৰঙা ধৰি আছে। এইফালে ভোট জলকীয়াও আছে। ভোট জলকীয়াটো দিলে বেছি জ্বলা হৈ যাব, সেইকাৰণে সেইটো নলওঁ, এইকেইটাই লওঁ। এইটো কি মাইক্ৰ' জলকীয়া নে কি হয়, সেইটোৱে লৈ যাওঁ, মাইক্ৰ'টোৱে লৈ যাওঁ। আৰু এইফালেও আছে, আপোনালোকক দেখাওঁ। ইয়াত পুৰা মই জলকীয়া পুৰা ৰুই থৈ দিছোঁ, মানে যাতেকৈ জলকীয়া কিনি খাব নালাগে বুলি। পুৰা ৰঙা জলকীয়া। আৰু কেইটামান মায়ে কালি ছিঙি লৈ গ'ল ভোট জলকীয়াকেইটা। আৰু এইটো চাব পাৰে কি ধুনীয়া জলকীয়া ধৰিছে। পুৰা এইফালে পুৰা এৰিয়াটো পুৰা জলকীয়াই লগাই থৈ দিছোঁ, এইফালেও আছে। আৰু আপোনালোকে বনি থাকিব খালি ভিডিঅ'খনত। ফিল্টাৰ চফা কৰা নাই হোৱা বাৰু, অকণমান কৰিলে। আৰু ৰ'দটো পৰি থকাৰ কাৰণে ৰখাই দিছোঁ, আমটো খাই লওঁ বুলি কৈছে সিহঁতক। তো আপোনালোকে চাব খালি বনি থাকিব লাষ্টত। ভাইটিক নিমখ আনিব পঠিয়াইছিলোঁ, একদম ধুনীয়াকৈ নিমখ চিমখ লৈ আহি গ'ল। আৰু এইফালে আম কটা হৈছে, ধুনীয়াকৈ খাব লাগিব সানি মেলি। ঠিক আছে, এইটো আমাৰ পুৰা আম ৰেডি হৈ গৈছে। এতিয়া মজাকৈ ধুনীয়াকৈ পাতল কাটিব লাগিব। এইফালে পাতত পুৰা জলপাত নিমখ চব ৰেডি হৈ আছে। আৰু কাটি মেলি সোনকালে খাব লাগিব, খাই মেলি আৰু কামত লাগিম নেকি। ল'ৰাকেইটা পুৰা কাটি আছে আম, পুৰাই আম লৈ আনিছে সিহঁতি, 20টামান লৈ আনিলে। আৰু ধুনীয়াকৈ সানি কিনে খাম। বহুত দিন আমো নাই খোৱা এই বছৰটো আজিয়ে প্ৰথম হ'ব।
আৰু আপোনালোকক দেখুৱাম ফিল্টাৰ চফা কেনেকুৱা হৈছে। তো হে গাইছ, এইটো চাব পাৰে আম পুৰা সানি কিনে ৰেডি, আৰু ল'ৰাকেইটা খাই আছে। কেনেকুৱা হৈছে ৰে আমটো? কেনেকুৱা জ্বলাটো? জ্বলা বেছি হৈছে নেকি? জ্বলা ঠিকে আছে কৈছে। এতিয়া ময়ো খাই চাব লাগিব। দে মোক লাঠি এটা দে। তো গাইছ, এইটো ময়ো খাই চাওঁ এতিয়া জ্বলা চলা কেনেকুৱা হৈছে। টেঙা পুৰা আছে গাইছ, আৰু আমটো টেঙা মানে, আৰু জ্বলাটো ঠিকে আছে। আৰু ফটাফট আমটো খাই কিনে আৰু কামটো কৰিব লাগিব। তেওঁলোকক দেখাম বুলি কৈছে যিহেতু ফিল্টাৰটো চফা কৰি কিনে ভিডিঅ'খনত বনি থাকে গাইছ। এইটো আমাৰ আম খোৱা শেষ হৈ গ'ল। এতিয়া আম খাই শেষ কৰিলোঁ, আৰু এইফালে ল'ৰাকেইটা উঠি গ'ল ওপৰত, আৰু এতিয়া কামটো ষ্টাৰ্ট কৰিব লাগিব। আৰু পাতকেইটাও পেলাই দিব লাগিব ইয়াৰ পৰা। আৰু এতিয়া আৰু ওপৰৰ কাম ষ্টাৰ্ট কৰিব লাগিব। ফিল্টাৰটো চফা কৰিব লাগিব ফিল্টাৰখন। আৰু আম খোৱা হৈ গ'ল। আমটো পূৰা জ্বলা দি দিলোঁ, টেষ্টিয়ে হৈছিলে। এতিয়া সেই গাইছ চাব পাৰে, এইটো ছাইডটো প্ৰথম কৰা হ'ল। এইটো পূৰা ধুনীয়াকৈ চফা হৈ গ'ল, আৰু ইমানেই চফা হ'ব, ইয়াতকৈ বেছি চফা নহয়। যোনকেইটা ৰঙা ৰঙা আপোনালোকে দেখি পাইছে, সেইকেইটা আইৰণৰ দাগ হয়, সেইকেইটা এৰাব নোৱাৰি, অকল শেলাইকেইটাই এৰুৱা হ'ল। আৰু এতিয়া এই ছাইডটো কৰিব লাগিব। আম চাম খাই আহি গ'লোঁ, আৰু আমি এইফালে ধেনু ভাই লাগি আছে আম খাই ল'লেই আগতে। আৰু এই দুটা ছাইডো কৰিব লাগিব। ইয়াত পানীটো অকণমান আছে, এইটো পানীটো মানে ইয়াৰ পৰা কমিলেহে ইয়াত সোমাব পৰা যাব। আৰু এইফালে চাব পাৰে ল'ৰাকেইটা, যা সোমাই যা, জল্দি জল্দি কৰিব লাগিব ন, ৰ'দটো পৰিছে। সোমোৱা ঢোক। ঠিক আছে, মই পানীটো বাৰু তাত দি গৈ দিছোঁ, তহঁতি সোমাই যা। এটা ছাইড হৈ গ'ল, আৰু এটা ছাইড আছে। তাৰপাছত এই দুটা ছাইড কৰিব লাগিব। তো গাইছ, এই ওপৰ ছাইডটো হৈ গ'ল। এইফালে ধেনু লাগি আছে ওপৰ ছাইড এক ছাইডটোত, আৰু বাকীকেইটা তলত সোমাই গৈছে। এইটো তলৰ ছাইডকেইটাও পূৰা শেলাই বহি আছে। একেবাৰে এইটো চফা কৰাই ল'ম। সেই গাইছ, এইটো চাব পাৰে ফিল্টাৰটো মজাকৈ ধুনীয়াকৈ ওপৰ ছাইডটো পূৰা চফা হৈ গ'ল, আৰু সেই ছাইডটোও চফা হৈ গ'ল। এতিয়া এই ছাইডত কৰি আছে সিহঁতি, আৰু মই এতিয়া যিহেতু চফা কৰাৰ পাছত বেকৱাছ কৰিব লাগিব, তাৰ কাৰণে মোৰ সেই যে তলত থকা ভেলটো শ্লিপ হৈ আছে, তো তাক শ্লিপ হৈ থকাৰ কাৰণে খুলি থৈ দিছোঁ। তো সেইটো লগাই ল'ব লাগিব, তাৰপাছতে বেকৱাছ কৰা হ'ব। আৰু এতিয়া এইটোৱে লৈ যাম, ভেলটো খুলি থৈ দিছিলোঁ বহুত দিনৰ পৰা, কাম কৰিব নোৱাৰোঁ সেইটোত, মানে সেইটো ভেলটোত কাম নহয় মোৰ, শ্লিপ হৈ থকাৰ কাৰণে একেবাৰে এই আপোনাৰ লকটো খুলি থৈ দিছোঁ। লকটো লগাই ল'ম এতিয়া, আৰু তাৰপাছতে বেকৱাছ কৰিব পাৰিম। আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। মোৰ এই ভেলটোৱে বেয়া হৈ আছে, তাৰ লকটো এইটো মই খুলি থৈ দিছোঁ। শ্লিপ হৈ যায় কাৰণে মানে পানী খুলিব নোৱাৰিছিলোঁ, তাৰ কাৰণে মই একেবাৰে এৰাই থৈ দিছিলোঁ, মানে গুচাই দিছিলোঁ। আৰু এই ওপৰৰ ভেলটো দিয়ে মই পানী খুলি আছোঁ। এতিয়া বেকৱাছ মাৰিব লাগিব যিহেতু, সেইকাৰণে এইটো লগাব লাগিব, নহ'লে গোটেই পানীখিনি বাহিৰ ফালে ওলাই যাব, বেকৱাছ লাইনত নাযাব। সেইকাৰণে এইটো মই ফটকৈ লগাই লওঁ, তাৰপাছত বেকৱাছ কৰি দেখুৱাম আপোনালোকক। এইটো পুৰা লকটো ফিটিং কৰি দিলোঁ, আৰু এতিয়া বেকৱাছটো কৰিব পাৰিম, নহ'লে বেকৱাছ কৰিব দিগদাৰী হ'লহেঁতেন। মানে এইটো ফিটিং কৰি ল'লোঁ, আৰু এতিয়া বেকৱাছ কৰিম, আপোনালোকক দেখুৱাম।
তো সেই গাইজ এইটো চাব পাৰে বেকৱাছ হৈছে এতিয়া পূৰা লেতেৰা পানীবোৰ ওলাই যাব এতিয়া আৰু বালিটোও পূৰা চফা হৈ যাব আইৰণকেইটা ওলাই যাব বেকৱাছত লগাই দিলোঁ আৰু ফিল্টাৰো ধুনীয়াকৈ চফা কৰিলে সিহঁতি পূৰা মজাকৈ মাৰি দিলে চফাটো আৰু এতিয়া বেকৱাছত লগাই দিছে এতিয়া বেকৱাছ হৈ আছে বালিটো পূৰা জাম হৈ থকাৰ কাৰণে পানী দিব নোৱাৰিছিলোঁ ভালকৈ ৰখি পানীটো ফিল্টাৰ হৈছিলে এতিয়া বেকৱাছ কৰাৰ পাছত আৰু ভালকৈ পানীটো ফিল্টাৰ হৈ যাব একদম চফাকৈ চফা কৰা হৈ গ'ল আৰু বেকৱাছত পূৰা দি থৈ দিছোঁ আৰু এইফালে আছে ল'ৰাকেইটা পূৰা আজি লাগিলে মোৰ লগত আৰু সিহঁতক ভাল লাগিলে মোৰ লগত ইমান সহায় কৰি দিয়াৰ কাৰণে সেইকাৰণে সিহঁতক কিবা এটা আজি খুৱাব লাগিব আৰু আজি সৰু মৰু এটা ভিডিঅ' বনালোঁ আমাৰ JDM-ত বেকৱাছ কৰা আৰু ফিল্টাৰ চফা কেনেকৈ কৰে আপোনালোকক দেখুৱাম বুলি আৰু যদি ভিডিঅ'টো ভাল লাগিলে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুক শ্বেয়াৰ কৰিব আৰু এইফালে আছে ল'ৰাকেইটা তহঁতি কিবা ক'বি নেকি লাইক চাইক কৰিলে বুলি কৈ দে আকৌ লাইক কৰিব আকৌ বুলি কৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সিহঁতেও ইমান ধুনীয়াকৈ কাম কৰিছে সিহঁতৰ কাৰণে এটা লাইক কৰি দিব আৰু আজিৰ ভিডিঅ' ইমানটোতে সামৰণি মাৰিছোঁ আৰু লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই